Hello friends, welcome back to my YouTube channel. আৰু এইটো মই দ্বিতীয় ভিডিঅ'টো হয়। আজি মই ইউটিউবটো চাই থাকোঁতে এটা মানে ভাল প্লেলিষ্ট চালোঁ। তো দেখিলোঁ যে এইটো বহুত ভালকৈ ইয়াত মানে সংবিধানখন বুজোৱা আছে, হিষ্টৰিকেলিও আৰু তেনেকৈ মানে বহুতকেইটা ফালৰ পৰা বুজোৱা আছে। আৰু বেছি ভিডিঅ' নাই, 10টাহে আছে অকল, আৰু বেছি লম্বাকৈও নহয়, 1 ঘণ্টাৰ ভিতৰতেই। চ' এইকেইটা মই এটা চালোঁ, তো বহুত ভালকৈ বুজোৱা আছিলে আৰু পিকচাৰ হিচাপতো আছে আৰু কৈও থাকে। তো ভাবিলোঁ কি এইকেইটা চাই লওঁ এবাৰ ভালকৈ। তো আপোনালোকেও চাব পাৰে আৰু বহুত ধুনীয়াকৈ বুজোৱা আছে, কাৰণ ইয়াত কৈও থাকে আৰু পিকচাৰ হিচাপতো দেখুৱাই আছে। তো মনত থাকিবৰ কাৰণে বহুত সহজ হয়। তো মই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিলোঁ আৰু কিছুমান ইম্পৰ্টেণ্ট ফেক্সুৱেল টাইপৰ বস্তু যিকেইটা পাইছোঁ নোটছ হিচাপত বনাই থৈছোঁ, যাতে পিছত পটককৈ মই ৰিভিজন কৰি দিব পাৰোঁ। আৰু মই ভিডিঅ'টোৰ এটা ক্লাছ সম্পূৰ্ণ কৰিলোঁ আৰু বাকীকেইটা পিছত কৰিম। আজি ৰাতি আছে যিহেতু ডিনাৰটো কৰি শুই যাম। আৰু কি বনাই আছা পাপা? মই ৰুটি বনাই আছোঁ। তাৰপাছত ডিনাৰত আজি ৰুটি, আলু পটলৰ চব্জি, আলু কলৰ চব্জি আৰু তিয়ঁহ 2টুকুৰামান। আৰু মই ৰুটিটো বেয়া পাওঁ, তো পুৰিটো খাওঁ। ৰুটিকে খাব দিছিলোঁ, নেখালেহি। তাৰপাছত আৰু খাই মেলি শুই গ'লোঁ। তাৰপিছত শুই মেলি আৰু মৰ্ণিং হ'ল। মৰ্ণিং মই 6:30 উঠিছোঁ। উঠি মেলি অকণ ফ্ৰেছ পাতি হ'লোঁ। তাৰপিছত মই এছ পি এমৰ মেগাজিনখন, মান্থলি মেগাজিনখন উলিয়াই ল'লোঁ তাত এপতে। আৰু মোৰ টেবলেটটো বেয়া হোৱাৰ কাৰণে মই মানে ফোনত চাবলগীয়া হৈছে। মোৰ আগৰ ফোনটোত মই চাই আছোঁ, তো ইয়াত ভালকৈ দিয়া আছে, ইংলিছতো দিয়া আছে, এতিয়া এছামিছতো দিয়া আছে। চ' মই এছামিছ মিডিয়ামত প্ৰিপেৰেশ্যন কৰি আছোঁ, যেতিয়া এছামিছখনে চাই লৈছোঁ ইয়াৰ পৰা। আৰু মই পঢ়িও গৈ আছোঁ আৰু লগতে কিছুমান ফেক্সুৱেল টাইপৰ বস্তুও আছে, সেইবোৰ একেলগতে লিখি মনত কৰিও গৈছোঁ একেলগতে। নোটছ বনোৱা নাই আৰু, কাৰণ একেবাৰে ইজি টাইপৰ বস্তুবিলাক পঢ়িছোঁ। চ' বাছ মনত ৰাখি গৈছোঁ, ভালকৈ লিখি চাই পিনে, তাৰপিছত মনত থাকি যাব। আৰু লগততো থাকিবই PDF-টো, তো আকৌ ৰিভিজন কৰিলে চাই ল'ম পিছত ভালকৈ। আৰু মই নিউজ পেপাৰ এতিয়া ফ'ল' কৰা নাই, কাৰণ যিহেতু মোৰ এক্সাম 2027-তহে, সেইকাৰণে এতিয়া ফ'ল' কৰা নাই। বাছ এতিয়া মেগাজিন কেইখন চাই আছোঁ আৰু ওচৰ পাঁজৰৰ কথাখিনি জানিব ট্ৰাই কৰি আছোঁ। বাকী 2026-ৰ জানুৱাৰী মানৰ পৰা নিউজ পেপাৰ ফ'ল' কৰিম বুলি ভাবি আছোঁ। তো এতিয়া পঢ়ি মেলি অলপমান গছৰ আমকে খাম বুলি ভাবিলোঁ। ব্ৰেকফাষ্টৰ নামত এইটোৱে খালোঁ। আৰু তাৰপিছত বিকিক গা পা ধুৱাই দিলোঁ। গা চা ধুৱাই দিয়াৰ পিছত সি বা কৰি আছে, এনেকৈ সিহে জানে আৰু গাটো শুকাই আছে নে কি বা কৰি আছে। তাৰপিছত একেলগতে ভাবিলোঁ কি লাঞ্চটো বনাই থওঁ, কাৰণ অলপমান পিছত বহুত ৰ'দ দিব, তো গৰমো পৰে, সেইকাৰণে একেলগতে বনাই থ'লোঁ। আজি চিকেন আছিলে, পাপাই আনি দি গ'লে, তো চিকেনটো বনালোঁ। আৰু দালি, ভাত তেনেকৈ মই মৰ্ণিঙতে বনাই থওঁ। পাপাক যেতিয়া মৰ্ণিং দিব লাগে তেতিয়াতে বনাই থওঁ। এতিয়া বাছ এনেকৈ ভাজি বনাব থাকিলে বনাওঁ। আৰু তাৰপিছত মাংসখিনি বনালোঁ, বনাই পিনে আৰু গৰম যেতিয়া নিজেও পানী খাইছোঁ, আৰু জীৱ জন্তুবিলাককো পানী দি থাকিব লাগে। পিকিও খুব পানী খাই আছে এইকেইদিন গৰম কাৰণে, তো তাকো পানী চানী দিলোঁ, সিও খালে পানী চানী। এতিয়া বেলেগ একো নাখায়, খালি পানীয়ে খায়। তেনেকৈ মাংস থাকিলেহে ভাত খায়। তাৰপিছত খাই মেলি এতিয়া মই অকণমান ইকনমিৰ NCERT-খন ক্লাছ 11-ৰ NCERT-খনৰ যিখিনি নোটছ বনাই থৈছিলোঁ, তো সেইখিনি ৰিভিজন কৰিম বুলি ভাবিলোঁ। তো সেইখিনি ৰিভিজন কৰিম এতিয়া, লিখি পিনে কৰোঁ। মই আগতেও কৈছোঁহে আপোনাক, NCERT-খন ভালকৈ ৰিভিজন হৈ যোৱাৰ পিছতহে মই ভাবিছোঁ ক্লাছৰ নোটছখিনি পঢ়িম। তাৰপিছত ক্লাছৰখিনি পঢ়া হোৱাৰ পিছতহে সঞ্জীৱ বৰ্মাখন পঢ়িম। ডাইৰেক্টলি ষ্টেণ্ডাৰ্ড বুকখনত গুচি গ'লে আৰু ভালকৈ বুজি পোৱাত অলপমান অসুবিধা হ'ব পাৰে, সেইকাৰণে ফাৰ্ষ্টতে NCERT-খন কৰি লওঁ বুলি ভাবিছোঁ। আজি চেপ্টাৰ 2টো কৰিলোঁ। যিখিনি নোটছ বনাই থৈছিলোঁ, তো সেইখিনি নোটছখিনি ৰিভিজন কৰিলোঁ লিখি পিনে, তেতিয়া ভালকৈ মনত থাকে। আপোনালোকৰ বাৰু কেনেকৈ মনত থাকে, কেনেকৈ মনত কৰে? চবৰে বাৰু লিখি কৰিলে চবৰে ভালকৈ মনত থাকে। আৰু তো ইকনমিৰ বাবে আপোনালোকে কোনখন কিতাপ ফ'ল' কৰি আছে মোকো জনাই দিব।
আৰু এনেকৈ মই সৰু নোটছকৈ বনাই ৰাখিছিলোঁ। আজি 2 নম্বৰ চেপ্টাৰটো কমপ্লিট আৰু মই এইখন জাগৃতি আৱাস্তিৰ এইখন ফ'ল' কৰি আছোঁ। 26 ইয়াৰ্ছ UPSCৰ প্ৰিলিমছৰ হয় PYQ। ইয়াত ভালকৈ টপিক ৱাইজ দিয়া আছে, এটা কয় ছাবজেক্ট ৱাইজ দিয়া আছে, ইকনমি এনভাইৰনমেণ্ট চবকেইটা ছাবজেক্টে দিয়া আছে আৰু এনেকৈ কাট অফ মাৰ্কছবিলাকো দিয়া আছে চবতে। তো ভালেই লাগিছে এইখন কিতাপখন মোৰ। তো মই ইকনমি কৰা নাছিলোঁ, ইকনমি আজি কৰোঁ বুলি ভাবিছোঁ আজিৰ পৰা, কাৰণ ইকনমিখন মোৰ একোতো তেনেকৈ কমপ্লিট হোৱা নাই। বাট ফিৰবি কেইটামান PYQ চালে আৰু কেনেকুৱা কি আহিছে সেইবোৰ এটা আইডিয়া পাম। তো সেইকাৰণে ভাবিলোঁ কি ইকনমিখনো ষ্টাৰ্ট কৰোঁ লাহেকৈ। এতিয়া মই পলিটিখন কৰি আছিলোঁ আৰু জিঅ'গ্ৰাফীৰ কেইটামান কৰিছোঁ। তো আজি ইকনমিখন ষ্টাৰ্ট কৰিম। আৰু ইয়াত প্ৰথমে ইয়াৰ ৱাইজ মানে কুৱেশ্যনবিলাক দিয়া আছে, তাৰপিছত এনচাৰ কিবিলাক দিয়া আছে। তো কৰিবৰ কাৰণে সহজ আৰু তেনেকৈ। তো কৰিলোঁ মই ইকনমি কেইটামান। তাৰপিছত পাৰ্চেলৰ দাদাজন আহিলে, তো এটা পাৰ্চেল ল'ব আছিলে, পাৰ্চেলটো ৰিচিভ কৰিলোঁ। তাৰপিছত লাঞ্চটো একেলগতে কৰি ল'লোঁ আৰু দেৰিয়ে হৈ গ'ল আজি। তো মাংস ভাত আৰু তিয়ঁহে অকল, দালি চালি নাখাওঁ আৰু মই। বহুত গৰম দিছিলে, ওপৰত গৈ পিনে যে চাওঁ বহুত বেছি ৰ'দ আৰু গৰমো দি আছে, মানে বহুত বেছি গৰম হৈ আছে আৰু। আজিৰ কাৰণে ইমানেই। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। চ' আজিৰ কাৰণে বাই বাই।